কাৰণ জুবিন গাৰ্গে গীত পৰিৱেশন কৰি থাকোঁতেই হঠাৎ মঞ্চত উঠি আহিল এজন যুৱক আৰু মঞ্চত উঠি গৈ যুৱকজনে প্ৰথমে জুবিন গাৰ্গৰ সন্মুখত ইদৰে আঁঠুকাৰি বহিলে উঠিলে এখন সেলফি তাৰ পিছতে জুবিন গাৰ্গক গৈ জনালে এটি সেৱা জুবিন গাৰ্গে প্ৰথম অৱস্থাত ধৰিব পৰা নাছিল আচলতে পৰৱৰ্তী সময়ত তেওঁ যেন কিছু পৰিমাণে সহজ হৈ পৰে কাৰণ এক অতি চিনাকি দৃশ্য বা এক ক'ব গ'লে সাধাৰণ ঘটনা কাৰণ যিকোনো এগৰাকী শিল্পী এনেধৰণৰ যথেষ্ট অনুৰাগী থাকে যাৰ উৎসাহ বহু বেছি বা অত্যুৎসাহী বুলি আমি যাক কওঁ আৰু এই উৎসাহ বা তেওঁলোকৰ উৎসাহসমূহ তেওঁলোকে ধৰি ৰাখিব নোৱাৰে কেতিয়াবা এনেকুৱা ধৰণৰ কিছু বহিৰ্প্ৰকাশ তাৰ সময়ে সময়ে ঘটে কিন্তু যিহেতুকে শিল্পী এগৰাকীৰ নিৰাপত্তাৰ কথাও থাকে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই জুবিন গাৰ্গত যিসকল নিৰাপত্তাৰক্ষী আছিলে তাত নিয়োজিত যিসকল আৰক্ষী আছিলে বা অন্যান্য নিৰাপত্তাৰক্ষী জোৱানসকল আছে তেওঁলোকে সেই স্থানৰ পৰা যুৱকজনক আঁতৰাই পঠিয়ায় আৰু পৰৱৰ্তী সময়ত কিছু তথ্য জানিব পৰা গৈছিলে যুৱকজন সন্দৰ্ভত যে এই যুৱকজনৰ নাম হৈছে দীপজ্যোতি লহকৰ আৰু এই যুৱকজনে জানিবলৈ দিয়া মতে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা মতে জুবিন গাৰ্গক লগ পোৱাত তেওঁৰ আছিল বহুদিনীয়া হেঁপাহ আৰু দীপজ্যোতি লহকৰ হৈছে অসম আৰক্ষীৰ এজন কমাণ্ডো গতিকে তেওঁ এই হেঁপাহ তেওঁৰ প্ৰিয় সংগীত শিল্পীজনৰ সন্মুখত দেখাৰ পিছত তেওঁৰ এই অদম্য হেঁপাহ তেওঁ দমাই ৰাখিব নোৱাৰিলে একেকোবে তেওঁ মঞ্চ পালেগৈ আৰু মঞ্চত উঠিলে সেলফি লগতে জনালে জুবিন গাৰ্গক সেৱাও কিন্তু তাৰ লগতে আৰু কিছু সংখ্যক অনুৰাগীক উপস্থিত হৈছিল সেই স্থানত জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা পোৱাৰ হাবিয়াস লৈ কিন্তু বহুতৰ সেই ইচ্ছা অপূৰ্ণ হৈয়ে ৰ'ল জাৰ্চি আৰু ফুলাম গামোচা লৈ ষ্টেজত বন্দাপৰ দিবলগীয়া হ'ল আন কিছু অনুৰাগীয়ে এইটো বস্তুটো মই দেখাই নাই মই কেনেকৈ কম মই চাব লাগিব প্ৰথমতে ক'ত কি হৈছিলে ক'ত কিয় বিখ্যাত এতিয়া চালে গম পাম এতিয়া মই ফটকৈ কমেণ্ট দিব নোৱাৰোঁ ফটকৈ কমেণ্ট নিদিওঁ মই চাই লওঁ প্ৰথমতে চাই পেলাই তেওঁলোকে আহে মাজে মাজে ফেন ক্লাবৰ আৰু বিভিন্ন কাম কৰে মোৰ লগত মই মৰম কৰোঁ আছিলে ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আৰু আমি কেৱল জুবিন গাৰ্গৰ এই অনুষ্ঠান এই বিশেষভাৱে এই অনুষ্ঠানৰ কথা কোৱা নাই